নমস্কাৰ সন 1987ত ভাৰত আৰু চীনৰ জিডিপি প্ৰায় সমান আছিল কিন্তু বৰ্তমান চীনৰ জিডিপি ভাৰতৰ জিডিপিতকৈ 4 পৰা 5 গুণ বেছি জিডিপি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট হ'ল এখন দেশে যিমান গুডছ আৰু সাৰ্ভিস প্ৰডিউস কৰে তাৰ টোটেল ভ্যালু চাহ চিঙিৰা বিক্ৰী কৰা জনৰ পৰা টিভি ফ্ৰিজ গাড়ী মটৰ বাছ ৰেল এৰোপ্লেনৰ টিকটৰ পৰা সকলোখিনি যিমান প্ৰডাকশন হয় তাৰ টোটেল ভ্যালু আৰু যিখন দেশৰ জিডিপি বেছি অৱশ্যেই সেইখন দেশ সকলোতকৈ বেছি ধনী কিন্তু কেনেকৈ চাইনাই ইমান গ্ৰোথ পালে এইটো জানিবলৈ হলে আমি চাব লাগিব অলপ চাইনাৰ ইতিহাসলৈ চীন এখন কৃষিভিত্তিক দেশ আছিল কিন্তু কৃষিৰ পৰা ইণ্ডাষ্ট্ৰিয়েলাইজ কৰাৰ উদ্দেশ্যে 1958 চনত চীনৰ সেই সময়ৰ লিডাৰ মাও জেডঙে গ্ৰেট লিপ ফৰৱাৰ্ড নামৰ এখন পলিচি আনিছিল যাৰ আধাৰত খেতিয়কৰ নিজৰ মাটিবিলাক গভৰ্ণমেণ্টৰ আণ্ডাৰত লৈছিল আৰু খুব কম দৰমহা দি খেতিয়কসকলক অতি কম সময় দি তাত কাম কৰাইছিল আৰু প্ৰায়ভাগ সময় গভৰ্ণমেণ্টে ষ্টিল প্ৰডাকশন কৰাৰ কাৰণে এই কৃষকসকলক কৈছিল মানে বেছিভাগ সময় কৃষকসকলৰ এই ষ্টিল প্ৰডাকশন কৰোতেই গৈছিল সকলো খেতিয়কে ষ্টিল প্ৰডাকশনৰ কামত লাগি যোৱাৰ কাৰণে প্ৰয়োজন অনুসৰি যিমান খাদ্য লাগিছিল তেওঁলোকক সিমান খেতি হোৱা নাছিল যাৰ ফলত চাইনাৰ মানুহবোৰৰ খাদ্যৰ অভাৱ হৈ গৈছিল আনফালে উচিত টেকনলজি আৰু ইনফৰমেশনৰ অভাৱত যি ষ্টিল প্ৰডাকশন কৰিছিল সেইবোৰৰ কোৱালিটিও বেয়া হৈ গৈছিল আৰু ইয়াৰ ফলস্বৰূপে চীনত বহুত ডাঙৰ অকাল আহিছিল আৰু প্ৰায় 20 পৰা 50 মিলিয়ন মানুহ সেই সময়ত চীনত মৃত্যুৰ মুখত পৰিছিল কিন্তু ইয়াৰ দায়িত্ব সেই লিডাৰজন অৰ্থাৎ মাও জেডঙে লোৱা নাছিল তেওঁৰ মতে বানপানী আৰু অন্য সমস্যাৰ কাৰণে তাত অকাল অহা বুলি তেওঁ কৈছিল আৰু এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে সেই সময়ত তেওঁৰ বিৰুদ্ধে চীনত বহুত প্ৰতিবাদ চলিছিল আৰু এনেকৈ সময় গৈ গৈ সন 1976ত মাও জেডঙৰ মৃত্যু হয় আৰু এজন নতুন লিডাৰ আহে চাইনাত তেওঁৰ নাম আছিল ডেং জাওপিং এইজন ব্যক্তিয়েই চাইনাৰ পাষ্ট প্ৰেজেন্ট ফিউচাৰ সকলোখিনি সলনি কৰি দিয়ে খেতিয়কসকলৰ যি মাটি গভৰ্ণমেণ্টৰ আণ্ডাৰত আছিল সেই মাটিবোৰ ডেং জাওপিঙে খেতিয়কসকলৰ পুনৰ ঘূৰাই দিয়ে আৰু তাত নিজৰ ইচ্ছামতে খেতি কৰিবলৈ কয় আৰু কৈছিল যে এই খেতিখিনিৰ ওপৰত মাত্ৰ আপোনালোকে মোক অলপ টেক্স দিলে হ'ল বাকি য'ত বিক্ৰী কৰে যিমান দামত বিক্ৰী কৰে যিমান প্ৰফিট লয় সেই আপোনালোকৰ যাৰ ফলত খেতিয়কসকল মোটিভেট হৈছিল আৰু খেতিৰ কামত লাগি যায় মাও জেডঙৰ দৰে ডেং জাওপিঙৰ উদ্দেশ্য চাইনাক ইণ্ডাষ্ট্ৰিয়েলাইজ কৰাৰে আছিল কিন্তু ডেং জাওপিঙৰ যি একচন সেইবিলাক বহুত বেলেগ আছিল তেওঁ বহুত ভাবি চিন্তি একচনবিলাক লৈছিল মাও জেডঙৰ সময়ত SOE অৰ্থাৎ ষ্টেট ওন্ড এণ্টাৰপ্ৰাইজৰ ব্যৱস্থা আছিল এই ষ্টেট ওন্ড এণ্টাৰপ্ৰাইজবোৰ হ'ল যে যিমান কোম্পানী আছে সেইবোৰ ষ্টেটৰ আণ্ডাৰত আছিল অৰ্থাৎ কোম্পানীত কণ্ট্ৰল কোম্পানীৰ মানুহবিলাকৰ নহয় চৰকাৰৰ আছিল কোম্পানীবোৰত কাম কৰা মানুহৰ দৰমহা কিমান হ'ব বস্তু কিমান প্ৰডাকশন হ'ব কিমান দামত বিক্ৰী হ'ব মাৰ্কেটত প্ৰফিটৰ কিমান ভাগ চৰকাৰক দিব লাগিব এইবিলাক ষ্টেটৰ আণ্ডাৰত আছিল অৰ্থাৎ ইয়াতে পলিটিক্স জড়িত হৈ আছিল যাৰ ফলত এমপ্লয়ীসকলে যিমান দৰমহা বা প্ৰফিট পাব লাগিছিল সিমান পোৱা নাছিল কিন্তু ডেং জাওপিঙে এই সকলোবিলাক চেঞ্জ কৰি TVE আনি দিলে অৰ্থাৎ টাউনশ্বিপ এণ্ড ভিলেজ এণ্টাৰপ্ৰাইজ টাউনশ্বিপ এণ্ড ভিলেজ এণ্টাৰপ্ৰাইজে যি বৃহৎ জনসংখ্যা আছিল চীনৰ তেওঁলোকক আনস্কিল্ড লেবাৰৰ পৰা স্কিল্ড লেবাৰ বনোৱাৰ কামত লাগিল আৰু এই TVEৰ আণ্ডাৰৰ কোম্পানীবোৰে ফাৰ্নিচাৰ টেক্সটাইল কম্পিউটাৰ টয় আদি নানান ধৰণৰ বস্তু নিৰ্মাণ কৰাত লাগিল অৰ্থাৎ মাৰ্কেট ওৰিয়েণ্টেড এপ্ৰোচ আনিলে মাৰ্কেটত যি প্ৰয়োজন সেইবিলাক নিৰ্মাণ কৰা আৰম্ভ কৰিলে আৰু ইয়াৰে কিছুমান কোম্পানী পিছলৈ গৈ বহুত সাকসেসফুল হ'ল তাৰেই এটা হ'ল হুৱাৱে 2000 চনলৈ চীনৰ টোটেল ইণ্ডাষ্ট্ৰিয়েল আউটপুটৰ 47% এই TVEৰ পৰাই আহিছিল আৰু প্ৰায় 127 মিলিয়ন মানুহক এই TVEয়ে সংস্থাপন দিছিল চীন সাকসেসফুল হোৱাৰ সকলোতকৈ ডাঙৰ কাৰণ হ'ল ইয়াৰ এডুকেশ্যন সিস্টেম চাইনাৰ এডুকেশ্যন সিস্টেম আপডেটেড না কি আউটডেটেড তাত আপুনি ৰিজাৰ্ভেশ্যনৰ ওপৰত ভিত্তি কৰি জব নাপায় স্কিল থাকিলেহে জব পাব ডাঙৰ কোম্পানীবিলাকে প্ৰেক্টিকেল এডুকেশ্যন দিয়াৰ কাৰণে কলেজে আহিছিল আৰু ষ্টুডেণ্ট সকলক প্ৰশিক্ষণ দিছিল আমি জানো যে চাইনাই বহুত বস্তু বেলেগৰ পৰা কপি কৰে কপিকেট বুলি কোৱা হয় চাইনাক যিমান ইলেক্ট্ৰনিক্স বা বাকি বস্তু বেলেগ দেশত প্ৰডাকশন হৈছিল সেই বস্তুবোৰ হিহঁতে খুলি মেলি চাই কপি কৰা আৰম্ভ কৰিছিল আৰু নতুনকৈ কিবা এটা বস্তু যদি হে বনোৱা হয় প্ৰথমবাৰৰ কাৰণে তেতিয়া ইনোভেশন আৰু ৰিসাৰ্চ আৰু ডেভেলপমেন্টত বহুত খৰচ হয়
যিবিলাক খৰচ চাইনাৰ বাচি গৈছিল কপি কৰি কৰি বস্তু বনাওঁতে সিহঁতে তাত এক্সপাৰ্টিজ পাবলৈ সক্ষম হ'ল ইয়াৰে উদাহৰণ আমি মোবাইলবোৰতে পাওঁ আগতে চাইনিজ মোবাইল বুলি ক'লে কম দামী বেয়া কোৱালিটি বম সাউণ্ড গুমগুমে থকা আছিল কিন্তু বৰ্তমান চাওক টপ মোবাইল কেইটা সিহঁতৰে Oppo Xiaomi OnePlus আসল চেঞ্জ চাইনাত তেতিয়া আহিল যেতিয়া 1990ৰ দশকত গোটেই দুনিয়াত ইলেক্ট্ৰনিক্স বস্তু যেনে কম্পিউটাৰ ফেন এচি ফ্ৰিজ আদিৰ ডিমাণ্ড বাঢ়ি গৈছিল তেতিয়া সাউথ কোৰিয়া জাপান আদি বিভিন্ন দেশৰ কোম্পানীবিলাকক প্ৰয়োজন হৈছিল প্ৰডাকশ্যনৰ কাৰণে স্কিল থকা লেবাৰ আৰু ভাল ঠাই এটুকুৰা তেতিয়া ডেং জাওপিঙে ক'লে কাম হিয়াৰ গাইজ আমাৰ ইয়াতে স্কিল লেবাৰ আছে কম খৰচী ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে মাটি আছে ভাল ব্ৰিজ এয়াৰপোৰ্ট মেট্ৰো ফিনফিনিয়া ৰাস্তা ইয়াতে আহক তেতিয়া কোম্পানীবিলাকেও এটা ভাল সুযোগ পালে আৰু চাইনালৈ গৈ তাত প্লান্ট ছেটআপ কৰিলে ভিডিঅ'ৰ আৰম্ভণিত মই কৈছিলোঁ যে এখন দেশে যিমান গুডছ আৰু ছাৰ্ভিচ প্ৰডিউচ কৰে তাৰ ভেলুৱে হ'ল জিডিপি আৰু এনেকৈ চাইনাৰ জিডিপি বাঢ়ি গ'ল কাৰণ বেলেগ বেলেগ কোম্পানীবিলাক তাত গৈ তাত বস্তু বনোৱা আৰম্ভ কৰিলে আৰু তাৰ ক্ৰেডিট চাইনাই পালে অৰ্থাৎ যিখন দেশত বনায় সেইখন দেশৰে জিডিপিত এড হৈ যায় চাইনাত প্লান্ট ছেটআপ কৰা ডাঙৰ ডাঙৰ কোম্পানীবিলাক হ'ল এপল ডেল HP স্যামসাং LG আৰু বহুতো আৰু এনেকৈয়ে চাইনা বহুত ধনী দেশ হৈ গ'ল আৰু তাৰ জনসংখ্যাবিলাক স্কিল লেবাৰৰ ৰূপত পৰিণত হৈ পইচা উপাৰ্জন কৰা আৰম্ভ কৰিলে আৰু এইটো নিয়মে যে যাৰ পইচা আছে তেৱে সমাজত পাৱাৰফুল আপোনাৰ যদি হে পইচা নাই ৰাস্তাই দি যাওক আপোনাক মানুহে ক'ব আৰু যদি হে আপোনাৰ পইচা আছে আৰু এনেকৈয়ে চাইনাই আজি ডমিনেট কৰি আছে আপুনি বজাৰত ইলেক্ট্ৰনিক্স বা আন কিছুমান বস্তু কিনিব যাওক তাৰে 10টাৰ 9টাই মেনুফেকচাৰ্ড ইন চাইনা হয়তো 10টাৰ 10টাও পাব পাৰে একো আশ্চৰ্যকৰ কথা নহয় এইখিনিতে আৰু এটা পইণ্ট কওঁ সেইটো হৈছে ওন ইকোসিস্টেম গুগল হোৱাটছআপ এমেজন আদি ইত্যাদি চাইনাত ব্যান্ড সিহঁতৰ নিজৰে সিস্টেম আছে যেনে হোৱাটছআপৰ হলনি উইচেট এমেজনৰ হলনি আলিবাবা যাৰ ফলত সিহঁতৰ ইনফৰমেশ্যন আন দেশে নাপায় আৰু নিজৰ দেশৰ পইচা নিজৰ দেশতে থাকে কিন্তু সিহঁতে বনোৱা টিকটক গোটেই দুনিয়াখনতে বিয়পি আছে ভাৰতত এতিয়া বেন বাৰু এনেকৈ ইলেক্ট্ৰনিক্স বস্তুৰ পৰা ভাইৰাছ বনোৱালৈ চাইনা কামে লং ৱে আৰু যেনেকৈ চাইনাই গ্ৰ' কৰি আছে হয়তো USAৰ পিছত নেক্সট ছুপাৰ পাৱাৰ চাইনা হ'বলৈ গৈ আছে আৰু শেষত অলপমান মই নিজৰ কথা ক'ম আৰু মই এটা ক'ৰবাত ইনষ্টাগ্ৰামতে মই ক'ৰবাত এটা পাইছিলোঁ যে যিটো টিকটক সিহঁতে বনাইছে টিকটকৰ কি চীনৰ বাহিৰত বৰ্তমানটো ভাৰতত বেন কিন্তু যেতিয়া আছিল আৰু USতো এতিয়া আছে নে নাই গম নাপাওঁ আগতে আছিল কি আছিল তাৰ যিটো এলগৰিথমটো কেনেকুৱা তাত গোটেই ক্ৰিঞ্জ কণ্টেণ্ট আহে ক্ৰিঞ্জ ফাল্টু তেনেকুৱা কিন্তু চীনত সম্পূৰ্ণ বিপৰীত তাত এডুকেশ্যনেল টেকন'লজিকেল কিবা এটা ভাল শিকিব পৰা জানিব পৰা ভিডিঅ'হে সিহঁতৰ চলি মাহাই দেখে কিন্তু আমাৰ ইয়াতে তেনেকুৱা নহয় আমাৰ ইয়াতে মেৰি প্যাৰি প্যাৰি তো এইবিলাক চাওঁতে কি হৈ গ'ল ইউথৰ ওপৰত প্ৰভাৱ পৰে বেয়াকৈ আৰু দেশ এখনৰ যিটো গ্ৰোথ উন্নতি কাৰ ওপৰত নিৰ্ভৰ কৰে ইউথৰ ওপৰত যদিহে ইউথ যুৱক যুৱতীসকল যদিহে বেয়া হৈ যায় তেতিয়াহ'লে দেশখন অট'মেটিকেলি বেয়া হৈ যাব আৰু যদি তেওঁলোক ভাল পথত থাকে অট'মেটিকেলি সেইখন ভাল হৈ যাব সিহঁতে কি কৰিলে নিজৰ ল'ৰা ছোৱালীক ভাল বস্তু দেখুৱালে কিন্তু আমাক এই বেয়া যাতে আমি বেছি একো কৰিব নোৱাৰোঁ গতিকে ইয়াৰ পৰা লাৰ্নিংছ আমাৰ এইখিনিয়ে থাকে যে নিজৰ লেভেলত যোনে যি কৰি আছে আমি পাৰ্চনেল লেভেলত আমিও নিজক যিমান পাৰোঁ নতুন কথা শিকোঁ ভাল কথা শিকোঁ সদায় তেনেকুৱা হ'ব লাগে আৰু এনেই আল্টু ফাল্টু ৰিল চিল চোৱাতকৈ ভাল বস্তু চাই নিজৰ জীৱনটো উন্নত কৰোঁ নিজৰ বেলেগতো বাদ দিলোঁ নিজৰ কাৰণ যদি নিজে উন্নতি হওঁ সকলোৱে নিজে তেতিয়াহ'লে গোটেইবিলাক যদি সলনি হওঁ দেশখনো সলনি হ'ব গতিকে এনেকুৱাই আৰু বহুত বুকলো বদায় এইখিনিয়ে কম শিকক ভাল কথা লক্ষ্যৰ প্ৰতি ডাঙৰ লক্ষ্য ৰাখক জীৱনত কাম কৰি যাওক এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ যদিহে আপোনালোকে ভাবে যে ভাল লাগিছে এনেকুৱা ধৰণৰ ভিডিঅ' চাম আৰু ভৱিষ্যতেও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মস্ত গৰম বাকী আজিলৈ এইখিনিয়েই see you tomorrow কেইদিনমান পিছত পুনৰ এটা নতুন টপিকৰ লগত লগ পাম ধন্যবাদ